ট্ৰেইনত এক শ্ৰেণীৰ মুছলমানে নামাজ পঢ়ি আছে আৰু নামাজ পঢ়ি থকাৰ এটা ভিডিঅ'। এই ভিডিঅ'টো ৰেকৰ্ড কৰিছে TTEG। ট্ৰেইনৰ TTEG ৰেকৰ্ড কৰিছে এই ভিডিঅ'টো। আপোনালোকে চাই আছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। মুছলমানে নামাজ পঢ়ি থকা ট্ৰেইনত এটা ভিডিঅ' ভাইৰেল হৈছে, যথেষ্ট পৰিমাণে ভাইৰেল। ভিডিঅ'টোত TTEG মুছলমানসকলক কৈছে যে আপোনালোকে নামাজ পঢ়িব ঠিক আছে, কিন্তু য'ত 1000 লোকৰ অসুবিধা হৈ আছে, 1000 লোকৰ সমস্যা হৈ আছে, তাতে আপোনালোকে কিয় নামাজ পঢ়ি আছে? তাতে আপোনালোকে কিয় নামাজ পঢ়ি আছে? মানুহৰ অসুবিধা কিয় কৰি আছে? TTE এই বুলি কৈ ভিডিঅ' কৰি এইসকলক হুংকাৰ প্ৰদান কৰিছে। আৰু এই মুছলমানসকলে আপোনালোকে চাই আছে দৃশ্য, নামাজ পঢ়ি থকা অৱস্থাতে নামাজ ভংগ কৰিছে। আৰু এইকেইজন মুছলমানে হা কৰি শুনি আছে TTE কি কৈছে, আচলতে কথাষাৰ ঠিক কৈছে না নাই। তাৰ পিছতো TTE কৈছে যদি আপোনালোকে নামাজ পঢ়িবৰ বাবে ইচ্ছা, যদি আপোনালোকে নামাজ পঢ়িব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা এটা জাগা বাছি লওক যিটো জাগাত মানুহৰ অহা যোৱাত কোনো অসুবিধা নহয়। হয়, তাতে বাচ্চা আছে, সৰু ল'ৰা ছোৱালী আছে, তাতে মহিলাও আছে, পুৰুষো আছে, তাতে মানুহৰ প্ৰস্ৰাৱৰ দৰে বা হাজতো ধৰিব পাৰে। হাজত আৰু প্ৰস্ৰাৱ এয়া হৈছে এক ডাঙৰ অসুবিধা। গতিকে যদি এনেকুৱা এটা অসুবিধা হয়, তেতিয়াহ'লে মানুহৰ অহা যোৱা কৰিব লাগিব। যদি আপুনি ৰাস্তাত থিয় হৈ নামাজ পঢ়ি থাকে, তেতিয়াহ'লে আৰু কিমান ডাঙৰ অসুবিধা হ'ব পাৰে এজন মানুহৰ। তাতে হিন্দু আছে, মুছলমানো আছে, খ্ৰীষ্টানো আছে, বৌদ্ধিষ্ট আছে, সকলো শ্ৰেণীৰ মানুহ ট্ৰেইনত আছে। এতিয়া সেই কিছুমান লোকসকললৈ প্ৰশ্ন, যিসকলে এনেকুৱা কাণ্ড কৰি থাকে, এইসকলক এয়াই অনুৰোধ কৰিব বিচাৰোঁ, হয় আপোনালোকে যদি নামাজ পঢ়িব বিচাৰে ট্ৰেইনত, তেতিয়াহ'লে ইয়াৰ মাছলা আছে, মাছাইল আছে, আপোনালোকে আলিম ওলামাৰ সৈতে সোধ পোছ কৰি বিষয়টো আগতে জানি তাৰপিছতে আপোনালোকে নামাজ পঢ়িব পাৰে। যদি আপোনালোকে নজনাকৈ এনেকুৱা জ্ঞানহীনতা কাণ্ড কৰে, তেতিয়াহ'লে বিশৃংখল পৰিৱেশ দেখা গৈছে। গতিকে আপোনালোকে আলিম ওলামা আছে, এইসকলক সোধ পোছ কৰি মাছলা মাছাইল জানি তাৰপিছতে আপোনালোকে নামাজ পঢ়িব পাৰে। ইয়াৰো মাছাইল আছে, ইয়াৰো মাছআলা আছে, এই ক্ষেত্ৰত আপুনি কেনেকৈ নামাজ পঢ়িব পাৰে তাৰ বাবে মুফতি আলিম ওলামাসকল আছে, এইসকলক আপুনি প্ৰশ্ন কৰিব পাৰে কেনেকৈ আমি ইয়াৰ ওপৰত নামাজ পঢ়িব পাৰি। চাওক, আপুনি আজি নামাজ পঢ়িব বিচাৰিছে ট্ৰেইনত, বা আপুনি কোনো এখন গাড়ীৰে আপুনি গৈ আছে, আপুনি নামাজৰ ৰক্ত হৈ গৈছে, নামাজৰ সময় হৈ গৈছে, আপুনি নামাজ পঢ়িব, কিন্তু আপুনি কেনেকৈ নামাজ পঢ়িব এইটো আপুনি মাছলা যদি নাজানে, তেতিয়াহ'লে আপুনি জানি ল'ব পাৰে। আপুনি এইখন ট্ৰেইনত আপুনি নামাজটো পঢ়িবলৈ আপুনি কেনেকৈ নামাজটো পঢ়িব পাৰে। চাওক, প্ৰথম কথা হৈছে আপুনি অজু কৰি আপুনি যিখন ছিট আছে, আপোনাৰ যিখন ছিট, এই ছিটখনত আপুনি বহি বহিও নামাজ পঢ়িব পাৰে। হয়, আপুনি ইশাৰাতো নামাজ পঢ়িব পাৰে। আপুনি যদি থিয় হৈ নামাজ পঢ়িব বিচাৰে, তেতিয়াহ'লে আপুনি থিয় হৈ আপুনি সেই ঠাইখনত আপুনি থিয় হৈ নামাজ পঢ়িব পাৰে, যিখন ঠাইত মানুহৰ অহা যোৱাৰ অসুবিধা নহয়। প্ৰথম কথাটো হৈছে আপুনি তাতে বহি আপোনাৰ ছিটখনত আপুনি বহিয়েই নামাজ আদায় কৰিব পাৰে। আৰু যিটো আপোনালোকে নকৰি আপোনালোকে নামাজ আদায় কৰিব বিচাৰিছে জামাতৰ সৈতে একগোট হৈ, গতিকে এয়া এক ধৰণৰ জ্ঞানহীনতাৰ কাণ্ড আপোনালোকে এয়া নকৰিবলৈ আপোনালোকক আহ্বান। আৰু এনে কিছুমান মুছলমানৰ কাৰণে আজি মুছলমানৰ সমাজ লজ্জিত হৈ আছে। জ্ঞানহীনতা কাণ্ডৰ কাৰণে মুছলমান সমাজ আজি লজ্জিত হৈ আছে। এইসকলক অনুৰোধ, আপোনালোকে এনেকুৱা কাণ্ড নকৰিব। যিটো নাজানে এইটো কমচে কম আলিম ওলামাসকললৈ সোধ পোছ কৰি প্ৰশ্ন কৰি সুধি আপুনি বুজি জানি তাৰপিছত এনেকৈ আপোনাৰ ধৰ্ম পালন কৰিব পাৰে। আজিৰ ভিডিঅ'টো এইটোৱেই। যদি আপোনালোকে চাই আছে, মুছলমান হওক হিন্দু হওক, যিয়েই ভিডিঅ'টো চাই আছে, ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি প্ৰত্যেকজন মুছলমানলৈ পঠিয়াই দিবলৈ অনুৰোধ, যাতে এনেকুৱা কাণ্ড কেতিয়াও নকৰে। বন্ধুসকল, যদি ফেচবুকত চাই আছে, ফেচবুক পেজটোক ফ'ল' কৰি ৰাখক, আমাক ছাপোৰ্ট কৰক। আৰু যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটোক এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি আপোনালোকৰ কিবা মতামত দিবলৈ আছে, তেতিয়াহ'লে কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ মতামতখিনি উপস্থাপন কৰক। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব।